নমস্কাৰ আজি আমাৰ লগত আছে ডক্টৰ দিলীপ শৰ্মা ছাৰ ধন্যবাদ ছাৰ আপুনি মোৰ চেনেলত অহাৰ কাৰণে ধন্যবাদ প্ৰেছাৰৰ বিষয়ে কিছুমান কথা সুধিম বুলি ভাবিছোঁ আমাৰ জেনেৰেলি আজিকালি এইটো ঠাণ্ডা ছিজনত খুব মানুহৰ খুব প্ৰেছাৰৰ কাৰণে খুব ষ্ট্ৰ'ক হোৱা দেখা যায় চ' ঘৰত মানুহবিলাকে কেনেকৈ গম পাব প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে নে নাই সেইটো ছাৰ আমি কেনেকৈ গম পাম ঘৰত পেচেণ্টৰ ৰোগী যদি ষ্ট্ৰ'ক হয় এতিয়া মানে আজিকালি ৰোগীয়ে জানিবই লাগে কথাটো যিবিলাকৰ উচ্চ ৰক্তচাপ আছে বা বহুমূত্ৰ ৰোগ আছে তেওঁলোকৰ যদি হঠাতে মানসিক অস্থিৰতা এটা হয় বা অজ্ঞানৰ নিচিনা হয় দ্বিতীয়তে কোনোবা এটা অংশ শৰীৰৰ যদি অৱসৰ নিচিনা হয় বা ফিট আমি যদি চিজাৰ বুলি কওঁ তেনেকুৱাকৈ যদি কঁপনি এটা উঠে বা মুখৰ এটা চাইডে যদি বা হাত ভৰি এটা অৱসৰ নিচিনা হয় হঠাতে বস্তুটো হঠাৎ হ'ব লাগিব তেতিয়াহে আমি ষ্ট্ৰ'ক বুলি তাক লেবেল কৰিব পাৰিম তেনেকুৱা পৰ্যায় হ'লেই আমি ষ্ট্ৰ'ক হোৱা বুলি ভাবিব পাৰোঁহে প্ৰাথমিক পৰ্যায়ত আমি আমাৰ সাধাৰণ ৰাইজে এইটো ভাবিব পাৰে ছাৰ এতিয়া পেচেণ্টটো যদি ছাপ'জ ঘৰত শুই থাকোঁতে ক'ব নোৱাৰা হৈ গ'ল অজ্ঞান হৈ গ'ল তেতিয়া আমি কি ব্যৱস্থা ল'ব সাধাৰণতে সেইটোৱে হয় চব মানুহৰ ঘৰতে আৰম্ভ হয় ঘৰতে হয়তো বাথৰুম যাওঁতে পৰিলে বা বাহিৰলৈ ওলাই যাওঁতে ঘৰতে পৰি পেলাই অজ্ঞান হৈ গ'ল গতিকে তেনেকুৱা অৱস্থাত আমি প্ৰথমতে ওচৰতে যি মানুহ পাওঁ তেওঁ মানুহজনক যাতে পুনৰ আৰু একো হ'ব নোৱাৰে তেওঁলোকক লৰালৰিকৈ আনি বিচনাত শুৱাই তেওঁক অলপ স্থিৰ কৰিবলৈ চাব লাগে আৰু পৰাপক্ষত ওচৰতে থকা চিকিৎসা অনুষ্ঠানলৈ লৈ যোৱাৰ ব্যৱস্থাহে কৰিব লাগে কাৰণ আমি পাব্লিকে আমি বা জনসাধাৰণ ধৰিব নোৱাৰোঁ ষ্ট্ৰ'ক হৈছে নে এনে সাধাৰণভাৱে অস্থায়ীভাৱে সাধাৰণ জ্ঞানশূন্য হৈছে সেইটো আমি ধৰিব নোৱাৰোঁতো গতিকে যিমান সোনকালে পাৰে তেখেতক এবাৰ চিকিৎসক এজনক দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে আৰু কোনোবা স্বাস্থ্য অনুষ্ঠানলৈ লৈ গৈ পৰৱৰ্তী কাৰ্যপন্থা লৈ ল'ব লাগে ছাৰ হস্পিটেলত অনাৰ পিছত আমি কেনেকৈ গম পাম পেচেণ্টজনৰ ষ্ট্ৰ'ক হৈছে নে কিবা কি পৰীক্ষা কৰিব লাগিব হস্পিটেল নিয়াৰ পিছত ল'ব তেখেতৰ সাধাৰণ পৰীক্ষাখিনি প্ৰেছাৰ চুগাৰ এইখিনি চোৱাৰ পিছতে আমি এখন চিটি স্কেন কৰোঁ চিটি স্কেন হৈ গৈছে অসমৰ সকলো জিলাৰ চহৰত বা কিছুমান ভিতৰৰ অঞ্চলতো হৈছে চিটি স্কেন ব্যক্তিগতভাৱেও আছে গতিকে চিটি স্কেনখন কৰিলে আমি ষ্ট্ৰ'ক হৈছে নে কি হৈছে আমি ধৰিব পাৰোঁ আচ্ছা ছাৰ এতিয়া ষ্ট্ৰ'ক হোৱাৰ পিছত আমি পেচেণ্টটো যেতিয়া ষ্ট্ৰ'ক হৈ গ'ল আমি হস্পিটেলত ট্ৰিটমেণ্ট কৰিবই লাগিব বহুত মানুহে দেখিছোঁ ষ্ট্ৰ'ক হোৱাৰ পিছত মেডিচিন এটা লৈ ঘৰলৈ গুচি যায় ছাৰ এইটো কিমান দূৰ আপুনি সেইটো মই সেইটো সমীচীন নহ'ব কাৰণ অন্ততঃ এদিন মানুহক চাব লাগিব আছে বহুত ষ্ট্ৰ'ক আছে অকণমান টেবলেট প্ৰাৰম্ভিক ট্ৰিটমেণ্ট কৰাৰ পিছত আৰোগ্য হয় কিন্তু হ'লেও আমি অন্ততঃ 24 ঘণ্টা চোৱা উচিত কাৰণ সেইটো বিপদসংকুল পিৰিয়ড এটা আছে 48 ঘণ্টা বুলি ধৰা হয় সেই 48 ঘণ্টাৰ ভিতৰত এই সামান্য ষ্ট্ৰ'কটো বৃদ্ধি হৈ যাব পাৰে আৰু ফুল ফেজত মানে সম্পূৰ্ণ ষ্ট্ৰ'ক আকাৰ ল'ব পাৰে গতিকে আমি অন্ততঃ এটা দিন অন্ততঃ চাব পাৰোঁ হয় ছাৰ আৰু বহুতৰে এটা কুৱেশ্যন থাকে যে বাৰে বাৰে চিটি স্কেন কৰাই আছে বাৰে বাৰে একেটা টেষ্টে কৰাই আছে ছাৰ এই চিটি স্কেন ব্ৰেইনটো আমি প্ৰথম দিনা কৰালোঁ আকৌ থাৰ্ড ডে কৰালোঁ তাৰ কিবা চাইণ্টিফিক মানে ৰিজন আছে নেকি যে আমি কেলৈ কৰিব লাগে একেটা টেষ্টতে বহুত চাইণ্টিফিক ৰিজন বহুত আছে বৈজ্ঞানিক ভিত্তি আছে কাৰণ ষ্ট্ৰ'কৰ আপুনি যিটো ধৰক ষ্ট্ৰ'ক হৈ আমি ব্ৰেইনত তাৰ ৰক্তক্ষৰণ হোৱা এটা অঞ্চল পাইছোঁ আমি দুদিন ট্ৰিটমেণ্ট কৰি চাব লাগিব সেই অঞ্চলটো বাঢ়িছেনে কমিছেনে বা আৰু কাষত থকা অন্য অংগবিলাকত কিবা হেঁচা দিছেনে এইবিলাক আমি চাব লাগিব লগতে এতিয়া ছাৰ ষ্ট্ৰ'কটো হৈ গ'ল ষ্ট্ৰ'কৰ ট্ৰিটমেণ্ট কি হ'ব পাৰে ছাৰ মেডিচিন নে চাৰ্জাৰী নে কেনেকুৱা কি হ'ব পাৰে ষ্ট্ৰ'কৰ ট্ৰিটমেণ্ট মেডিচিনতে সাধাৰণতে হয় কিন্তু কেতিয়াবা আমি অস্ত্ৰোপচাৰ বা চাৰ্জিকেল কৰিবলগীয়া হয় আচ্ছা ছাৰ এতিয়া লাষ্টত এটা কথা সুধোঁ ষ্ট্ৰ'কৰ পৰা বাচিবলৈ ছাৰ আমি কি কৰিব লাগে জেনেৰেলি আমি কি কৰিব পাৰোঁ ষ্ট্ৰ'কৰ পৰা বাচিবলৈ আমি সৰ্বসাধাৰণ ৰাইজে আমি যিটো আমি সাধাৰণ স্বাস্থ্য ৰক্ষাৰ নিয়ম কানুন সেইখিনিয়ে যথেষ্ট আৰু লগতে যাৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে নিয়মিতভাৱে ৰক্তচাপটো দেখুৱাই থাকিব লাগে চুগাৰটো দেখুৱাই থাকিব লাগে আৰু নিয়মিত দৰৱটো খাই থাকিব লাগে ডক্টৰৰ চিকিৎসকে যেনেকৈ উপদেশ দিছে সেইমতে দৰৱ খাব লাগে আৰু প্ৰেছাৰৰ উচ্চ ৰক্তচাপ কমোৱাৰ লগতে অন্যান্য দৰৱো বা ষ্ট্ৰ'ক জাতীয় বস্তু নহ'বলৈ কিছুমান দৰৱ দিয়া হয় আজিকালি পৰাপক্ষত নহ'বলৈ আৰু ধৰা বন্ধা নহয় সেইটো খালেই যে নহ'ব সেইটো নহয় তথাপি চিকিৎসকে যিখিনি বিধান দিয়ে ৰক্তচাপ বা বহুমূত্ৰ ৰোগৰ কথা আৰু যিখিনি দিয়ে সেইখিনি ভালকৈ মানি চলিব লাগে আৰু কিবা অসুবিধা পালে তেখেতৰ পৰামৰ্শ কৰিব লাগে আৰু স্বাস্থ্য ৰক্ষাৰ নিয়মখিনি মানিব লাগে ধৰক সাধাৰণ অলপ এক্সাৰচাইজ চিকিৎসকৰ পৰামৰ্শ মতে যিখিনি আমি শৰীৰ চৰ্চা বা ব্যায়াম কৰিব লাগে খোজ কঢ়াটোকে ধৰিছোঁ খোজ কাঢ়িব লাগে সময়মতে শুব লাগে খোৱা বোৱাৰ কথা
যিকে আজিকালি শাক পাচলিবোৰ মানুহে কম খোৱা হৈছে সেইবোৰ খাব লাগে, য'ত মানে ফাইবাৰ আঁহজাতীয় বস্তু য'ত পায়, আৰু চৰ্বিজাতীয় বস্তু যিমান পাৰি বৰ্জন কৰিব পাৰিলে ভাল, কাৰণ সেইবিলাকেই আমাৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হোৱাত অৰিহণা যোগায়। এনেকুৱা কিছুমান সাধাৰণ নিয়ম আছে, বা যোগ প্ৰাণায়াম এইবিলাকো আজি আমাৰ শৰীৰৰ যিটো বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা সেইটো বঢ়ায়। এইখিনি কথা জানি ল'লে আৰু ষ্টক আমি প্ৰিভেনশ্যন কৰা বুলি ক'ব পাৰোঁ। চ' বহুত বহুত ধন্যবাদ ছাৰৰ পৰা আমি বহুতখিনি কথা গম পালোঁ।